Mr. Avi reporting rise. Assam police apprehended 3 Bangladeshi national last night were entered Indian from the Tripura side. आपण বিশ্বাস কৰিব নোৱাৰিব কি ৰাতি পালাই শুই উঠাৰ আগত তিনজন বাংলাদেশী আমাৰ আসামলৈ ইণ্ডিয়াত লৈ আহি পাইলে যেতিয়া তেখেতলোকে পৰিচয় হোদা গ'ল নাম ওলালে নামবোৰ হ'ল এমডি আবু শেহেদ son of the Abdul Adub from Akhila village district Rajshahi. And next one is Asudu Islam son of the late Atubur Rahman from Godagari village district Rajshahi. Third joner naam to hol MD Sharwar son of the MD Satwar Rajshahi Godagari village Rajshahi. Later hoy Assam police book back an infiltrator from Bangladesh SMT Lipi Akhtar from Dhaka division was handed back to Bangladesh. Earlier she was ধৰিলে যে ধুবৰী পুলিচে ইনভেষ্টিগেশ্যন কৰাৰ পাছত গম পালে যে ইণ্ডিয়ান টেৰিটৰী পৰা ৰাতিপুৱা সোমাই আহিলে 18 আগষ্ট 2024 এট শুকুৰ সাউথ ডিষ্ট্ৰিক্ট এট ফুড বহুত কিছুমান বাছ আৰু নাৱত 24 ঘণ্টা ধৰি ঘূৰি কেনে সুকচাৰৰ ঘৰত ধুবৰী পুলিচে ধৰিলে ঘৰত দেখিলে এইটোৱে নহয় খালি আছিল তেখেত পাছত পুছ বেক ইন দা বাংলাদেশ তেখেতজনীক আকৌ ঘূৰাই দিলে বাংলাদেশলৈ আৰু এইটোৱে নহয় খালি আৰু কিবা কি কয় আমাৰ সিএম ছাৰে পাছত গম পাবলৈ সাবস্ক্ৰাইব কৰি লওক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক বাকি আমি কৈ আছো আগলৈ যাম আগতে বহুত আৰু কেছ ওলাই আহিব মই গম পাও ইমানটো আপোনাৰ কি ৰায় কমেন্ট কৰি জনাব and subscribe to my channel Mr. Avi Report.